Hello guys, welcome back to my new video. তো আজি হৈছে গুৱাহাটীত মোৰ লাষ্ট ডে আজি। তো কাইলৈ মই ঘৰত যাম ধুনীয়াকৈ, সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ' বনাওঁ লাষ্ট ডে কাৰণে। তো মানে এনেকুৱা লাগি আছে বহু দিনৰ মূৰত মই ভিডিঅ' কৰিছোঁ, এনেও হ'লে কেইদিনমান কৰা নাই বাৰু। তো আজি ওচৰৰ জেঠী মানে আমাৰ জেঠীৰ জায়েক ওচৰতে থাকে, তো সেইজনীও মোৰ জেঠীয়ে হ'ব। তো সেই জেঠীৰ ঘৰলৈ ভাত খাবলৈ মাতিছে, মানে কাইলৈ যামগৈ কাৰণে। তো সেইটো কাৰণে অলপ পিছত যাম তালৈ ভাত খাবলৈ। এতিয়া মই গাটো ধুই কৰি আহিলোঁ, যি বৰষুণ কালিৰ পৰা বৰষুণে দি আছে ইয়াতে। তেওঁ মূৰটো ভিজাই গা ধুই দিলোঁ, মানে কালি তেল সানি থৈ দিছিলোঁ, সেইটো কাৰণে মূৰটো ধুই দিলোঁ। এতিয়া অলপমান গামোচা দি বান্ধি থৈ দিছোঁ, পিছত মেলি দিম আৰু কাপোৰবিলাক যি ভিজি আছে গোটেই বাহিৰত, মানে ৰছী এডাল শুৱাইছে বাৰাণ্ডাৰ পৰা মানে এটা ৰুমলৈ, এনেকৈ মেলা হৈ আছে গোটেই বাৰাণ্ডাতে কাপোৰ সোপা গোটেই ভিজা। আৰু কি হ'ব, গোটেই শুকোৱাও নাই আৰু ৰ'দো দিয়া নাই। তো মোৰো কাপোৰ কেইটামান ভিজা হৈ আছে, আকৌ কাইলৈ সেইকেইটা লৈ যাব লাগিব। ফেন চলাই থৈ দিছোঁ, এতিয়া শুকাই নে নুশুকাই কাইলৈ লৈ যাব লাগিব কাপোৰ। নুশুকালেও সেনেকৈ পলিথিনত ভৰাই পেলাই লৈ যাম, ঘৰত যাই ডাইৰেক্ট মেলি দিম যে। আকৌ তাতো আকৌ বৰষুণ দি আছে নেকি ঠিক নাই, যি হয় হ'ব আৰু তেওঁ ঘৰত যাই শুকাবগৈ বাৰু। কিন্তু আজি ৰাতিটোৰ ভিতৰতে যি শুকায় আৰু। 12টা বাজি গ'লগৈ, ভোক লাগি আহি আছে অলপমান। তো যাম সোনকালে, অকণমান ষ্টাইল কৰি লওঁ, কিবা কিবি অলপ সানি লওঁ, তাৰপিছতে যাম আৰু। এসোপা কাপোৰ বাৰাণ্ডাত পূৰাই তালে, এইটো ৰুমলৈ বহা ৰুমটোৰ পৰা ইয়াৰ পৰা একে তালে দিছে ৰছে। ওপৰত ফেন চলি আছে। হেই নাচপতিটো কোনে ল'ব, তলত যি আছে পৰি এইকেইটা এনেই আছে কা কা কৰি। আজি এখন ফেনখন অকণমান চফা কৰি দিছিলোঁ, পাংখাকেইখন এইবিলাক চব গোটেই লেতেৰা পৰিছে। এলান্ধো আজি এযোৰ ড্ৰেছ পিন্ধি লৈছোঁ, অলপ ষ্টাইল কৰি লওঁ, তাৰপিছত বাকীখিনি আপোনালোকক ধুনীয়াকৈ দেখাম মই। য'ত যাব লগা আছিল ফুৰিলোঁ ইয়াতে কেইদিনমান। কামাখ্যা মন্দিৰত যোৱা বহুত ইচ্ছা আছিল, গ'লোঁ। এতিয়া আৰু ক'তো ফুৰিব লগা নাই। আৰু ইয়াত চাওকচোন কোনত এলান্ধু লাগি আছে বেগটোৰ ওচৰত। সেয়া আৰু এটা মন্দিৰ আছিল ভক্তি কুটিৰ, তো তাত যোৱা নহ'ল। নেক্সট বাৰ আকৌ যেতিয়া আহিম তেতিয়া যাম চাগে পিছত বাৰু। এতিয়া কিবা কিবি খালি লওঁ অকণমান। ভাত খাই কৰিও আহিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। তো মাছেদি দিছিল আৰু আমৰ তৰকাৰী এনেকৈ বনাইছিল, মাছ আকৌ খাৰ বনাইছিল, আকৌ মাছৰ পেটুখিনি দি ভাত ভাজি তেনেকৈ বনাইছিল। তো খালোঁ, খাই কৰি আহিলোঁ। এতিয়া আকৌ মই টিভিটো লগাই লৈছোঁ, অকণমান কিবা চাই লওঁ, ফিল্ম এখন দিছে যদি ভাল ফিল্ম চিল্ম কিবা। গামোচাখন খুলি দিলোঁ, গোটেই চুলি ভিজি আছে। তো বাৰু বাকীখিনি দেখাম এতিয়া। দাদা আকৌ গ'লগৈ সৰু বা এজনী গানলৈ কলেজ গৈছে। তো এজনীয়ে মানে ডিউটিত আছে, পিছত সন্ধিয়াই মানে আহিব। তো বাৰু মই চাই লওঁ যদি দিছে। তো গেছ বাচন অলপ আছিল, সেইখিনি ধুলোঁ বাচনখিনি। আৰু এতিয়া কাটিম মই আলু, পিঁয়াজ, নহৰু, আদা, কাৰণ আজি মাংস খাম, কাইলৈ যামগৈ কাৰণে। ইয়াত অহাৰ পৰা মানে শাওণ মাহটো মোৰো পালা হৈ গ'লগৈ আৰু। বলে মই গ'লোঁ, গোটেই সোমবাৰকেইটা পালিছোঁ ইয়াতে। আজি মাংস খাম ধুনীয়াকৈ। বাকীকেইদিন এনেকুৱা হয় যে খোৱা নাই, মাজে মাজে খাইছোঁ, কিন্তু মই খাইছোঁ, বাকীখিনিও খোৱা নাই। তো সেইটো কাৰণে আজি খাম। আজি বায়ে আৰু ময়ে খাম, আকৌ জেঠাইও খাব চাগে। তাৰপিছত আৰু নাজানো কোনে খায় আৰু। আজি খাম, কাইলৈ তাৰপিছত ঘৰ যাম আৰু। ইয়াতে বজাৰবিলাক আছে, ইয়াৰ পৰা আলু পিঁয়াজ এতিয়া গুচাব লাগিব। মই আলু পিঁয়াজ কাটা বাদ দিয়া গাখীৰ চাহ বনাইছোঁ এতিয়া। মানে জেঠাই লৈ আহিছে কিবা জিলাপি আৰু চিঙৰা, আমি খাম চবেই গাখীৰ চাহ। তাৰপিছতে আলু পিঁয়াজখিনি কাটিব লাগিব আৰু মোৰ এটা কাম আছে তামোল ভৰাবলৈ, কাৰণ মই ইয়াৰ পৰা তামোল লৈ যাম, তামোল পাগলি যাম মই, সেইটো কাৰণে। আৰু লওঁ, মানে মই সাৰি দিওঁ। মোবাইলটো নথোৱা তাতে চাবি হা, মোবাইল মাৰ খাবি। ভিডিঅ' অন হৈ আছে, ভিডিঅ' কি ভিডিঅ'?
ব্লগ তই ভালকৈ খাই ভাল মই ঠিক কৰি দিয়ে তাৰপিছত খাই দে আজি কি বনাবি কৈ দি সেইটো নিজে হা কি বনাবি আজি কৈ দি সেইটো আজি মই বনাম চিকেন আৰু পোলাও এই ভালকৈ খাই মই কৰাই গেল ভৰি দিছিল খালি নাযাবি দে নাযাম খালে ভাল বস্তুটো হয় যাবা লাগি দি এই ভালকৈ খালে হা খালে ভাল বস্তুটো ঘৰলৈ ঘৰতো বস্তুটো তই মোক এতিয়া হেৰি কৰি দিবি হা মোৰ চিৰিয়েল চোৱা টাইম হ'ব দে কি কৰিব লাগে চিৰিয়েল চাওঁ তাই আজিতো চিৰিয়েল নাই চাব লাগিব তই মোক কি কৰি দিবি জান কি এয়া কি কয় এইটো হেৰি এই বিল পোৱা দাদা টকা দিবি পুৰা সৰু সৰুকৈ হা এই মাছটো জল্দি কাটি দিওঁ কেইটা বাজে নাজানো কি হৈছে তোৰ মোৰ আঠটানি লাগি আছে চিৰিয়েল চাবলৈ আঠটানি লাগি আছে জল্দি দি কিমান টুকুৰা টুকুৰি কৰিম নে কি হে টুকুৰা টুকুৰি কৰিম নে কি দেও হা মই কাটিম দে এতিয়া অলপ টাইম আছে মই কাটিম যা সঁচাই তাৰপিছত তই চিৰিয়েল এডভাৰটাইজ দিলি আহিবি তই খাইছা নেকি খালোঁ তেতিয়া বনালোঁ নহয় মোৰ কাৰণে বনাবি জিলাপি আৰু কিবা আনিছিল মোৰ কাৰণে বনাবি খাবি তয়ো অঁ যদি কোলাই নিজৰ কাৰণে খাম তেতিয়া এটা কাপটো আৰু কাপ নহয় গিলাচ এটা থৈছে এইটো ডালাই লৈ যাওঁ পুৰা খাইছোঁ আজি দিনটো খাই থাক তহঁতে মই যাওঁ হে ভাজি আমি খাম চিকেন পোলাও চিকেন তো গেছ আজি হৈছে নেক্সট ডে কালি খালোঁ আমি চিকেন পোলাও ৰাতি খাই কৰি লৈ শুই থাকিলোঁ অকণমান কথা পাতিলোঁ হাঁহিলোঁ তো শুওঁতে বহুত দেৰি হৈ গ'লগৈ তো ভিডিঅ' নকৰিলোঁ তো আজি সোনকালে গা ধুলোঁ ধুই কৰি লৈ এতিয়া আছোঁ এনেই মানে দেউতা আহিব আজি অকণমান দেৰি হ'ব আহোঁতে তো মই ইয়াৰ পৰা খানাপাৰালৈ যাব লাগিব তাত লগ কৰিহে পিছত যাম আৰু ঘৰলৈ তেতিয়া গোটেই কাপোৰৰ পেকিং কালি কৰিলোঁ আহোঁতে আনিছিলোঁ এটা বেগ এতিয়া যাওঁতে লৈ যাম দুটা বেগ চব হৈ গ'লগৈ আৰু কাপোৰ এটা ভৰাব আছে এইটো ভৰাম বাৰু তাৰপিছত দেখাব পৰা হ'ব এইবিলাক ভৰালোঁ কাপোৰ জেঠিয়াটো ফেচ ৱাছটো ভৰাই দিছোঁ সেইটো মোক মুখ ধুব দিছিলোঁ ইয়াতে কিন্তু এইটো ভৰাই দিছোঁ ঘৰলৈ লৈ যাবলৈ মই তামোল লৈছোঁ তামোলৰ পৰা গ'লে বাৰু আজিলৈ বাই বাই ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ ঘৰ যাম পিছত আৰু ভিডিঅ' কৰি থকাত সময় নহ'ব তো একেবাৰে ঘৰত গৈ ভিডিঅ' ষ্টাৰ্ট কৰিম আজিলৈ ভিডিঅ'টো ইমানতে আছিলে আপুনি চাবলৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ এণ্ড বাই বাই নেক্সট ব্লগ একদম ঘৰত দেখা পাব